নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি বিকি গৈ চেনেলটোত অন্য এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই বৰ্তমান আছোঁ এইফালে নেপিয় ঘাঁহৰ মাজত। আৰু এই আঙুলিটো দেখিছে, এই আঙুলিটো আজি নেপিয় ঘাঁহ কাটোতে আঙুলি ছিঙি লৈছিলোঁ অলপত। আৰু বৰ্তমান নেপিয় ঘাঁহৰ মাজত আছোঁ, এইফালে ঘাঁহ আছে। আৰু আজি ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা টপিক লৈ। ভিডিঅ'টো মই আজি আপোনালোকক জনাম মোৰ ছাগলীবিলাকক কিমান দি কিনি আনিছিলোঁ। আৰু ছাগলী প্ৰায় মই এইখিনি ছাগলী কিনি অনা ছাগলী হয়। যিহেতু পোৱালি এতিয়া বৰ্তমান তিনিটা পোৱালি দিছে, বাকী আপোনাৰ 7টা ছাগলী কিনি অনা হৈছিলে। আৰু ছাগলীকেইটা দেখুৱাম কিমান ৰেটত কি কিনি আনিছিলোঁ, তাকে লৈ ভিডিঅ'টো লৈ আহিছোঁ। একদম ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল লাগে শেষলৈকে চাই থাকিব। আৰু যদি ভাল লাগে ভিডিঅ' চাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাই অল কৰি দিব। আৰু বেক কেমেৰা কৰি দেখুৱাওঁ ৰ'ব। আৰু এইফালে যিজনী দেখিছে এইজনী ছাগলী বিটেলৰ হয়। আৰু তাৰপিছত জেৰুৱা ফাকেদি নেপিয় ঘাঁহ খাই আছে। খালেও একো প্ৰব্লেম নাই, যিহেতু ঘৰৰ ছাগলী। আৰু মই কাইলৈ নেপিয় ঘাঁহ কাটোতে এইখিনি কাটি দিম, মানে নহ'লে সিহঁতি ইয়াত নচৰিব, গম পাইছোঁ কথাটো। আৰু সেইটো কাৰণে আজি ইহঁতি যি দেখিছোঁ এইবোৰ চব নেপিয় ঘাঁহ খাই আছে, সোমাই পিনি মাথা বহাই পিনি। আৰু এইজনী ছাগলী চাওঁ, ওলাই আহ তই, ওলাই নাহে চাওক। অঁ, আৰু এইজনী চাওক, এইজনী ছাগলী মই কিনি আনিছিলোঁ। আৰু বেছিদিন কিনি হোৱা নাই, আজি দুসপ্তাহমানৰ ওচৰা-ওচৰি হৈছে। এই ছাগলীজনী মই কিনি আনিছিলোঁ 13,000 দি। আৰু ছাগলীজনীৰ দাম আছিলে 13,000। আৰু এনেকৈ মোৰ পকেটৰ খৰচ হৈছিলে, যিহেতু তালৈ যাওঁতে গাড়ীত তেল ভৰাবলগীয়া আছে। আৰু মোৰ যাওঁতে হোটেলে কিবা খাবলগীয়া আছে, লগতো এজন লৈ গৈছোঁ। তেনেকৈ মুঠতে 14,000 ওচৰা-ওচৰি টকা খৰচ হৈছিলে। আৰু এই ছাগলীজনী বৰ্তমান গাভিনী হৈ আছে। এই ছাগলীজনী মই যিদিনাখনি আনিব গৈছিলোঁ, ছাগলীজনী সেইদিনাখনি হিটত আহি আছিলে। আৰু যি ঘৰ মানুহৰ পৰা ছাগলীজনী আনিছিলোঁ, এই ছাগলীজনী সেই ঘৰ মানুহৰ সৈতে কচ দিয়াই লৈছিলোঁ, যাতে মোৰ সুবিধা হ'ল। আৰু মোৰ কপাল ভাল আছিলে বুলি ক'ব লাগিব, যিহেতু ছাগলীজনী ধুনীয়াকৈ আনোতেই গাভিনী কৰি আনিব পাৰিছোঁ, কচ দিয়াই লৈছিলোঁ। আৰু এই ছাগলীজনী আপোনাৰ এবাৰো পোৱালি দিয়া নাই, চেউৰী ছাগলী আছিলে, এইবাৰ প্ৰথম পোৱালি দিব। আৰু কি পোৱালি দিয়ে, কেনেকুৱা পোৱালি দিয়ে আপোনালোকক দেখুৱাম পাছত। যদি ভগৱানে ভালে কুশলে ৰাখে, তেতিয়া নিশ্চয় ছাগলী পোৱালি ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব। আৰু ছাগলী যিহেতু 5 মাহমানত পোৱালি দিয়ে বাৰু, সেইটো পিছত মই বেলেগ এটা ভিডিঅ'ত আপোনালোকক ছাগলী কেনেকৈ কিমান মাহত পোৱালি দিয়ে মই আপোনালোকক জনাম। আৰু এই ছাগলীজনী 14,000 টকা ধৰিব পাৰে, 14,000 টকা দি আনিছিলোঁ। আৰু এইফালে আছে আমাৰ ৰাজা। ৰাজা মাথা দাঙি দে, ৰাজা আজি ৰাজা কিন্তু এনেকৈ এৰাল দিছোঁ কাৰণে, জাকে জমে থকাৰ কাৰণে ছাগলীটোৱে আজি চৰিছে। আগত আকৌ ই তলত দিলে ঘাঁহ নাখায়, সি অকল ওপৰ ঘাঁহ খাবলৈ লাগে। আৰু সেইটো গাঁতটো সোমাই আছে কাৰণে ছাগলীটো সৰু দেখিছে। আৰু ইয়াৰ বডি ৱেইট প্ৰায় 35টো পাৰ হৈ যাব, 35-40 কেজিৰ ভিতৰত হ'ব। আৰু এইটো পাঠা ছাগলী হয়, গম পাইছে। আৰু এই ছাগলীটো মই আনিছিলোঁ, এই ছাগলীজনী যিজন দেখিছে, এই ছাগলীজনীয়ে আৰু এই ছাগলীটোৱে একেজন মানুহৰ ঘৰৰ পৰাই আনিছিলোঁ। আৰু এইটো ছাগলীৰ দাম হৈছিলে 15,000 টকা। সেইজনী আছিলে 14,000। ইয়াৰো অহা যোৱা মানে ছাগলীটোৰ দাম আছিলে 15,000। আৰু এনেকৈ পকেট খৰচ 500-1000 ভিতৰত ধৰি ল'লে প্ৰায় 15,500, 16,000 টকাৰ ভিতৰত পৰিছিলেগৈ। আৰু এইফালে এইজনী দেখিছে, আৰু এই দুজনী ছাগলী মই প্ৰথম আনিছিলোঁ মোৰ ফাৰ্মত বুলি নহয়। প্ৰথম মানে ছাগলী মই আৰম্ভ কৰিছিলোঁ এইজনী ছাগলী আৰু এইজনী ছাগলী। এই দুজনী ছাগলী আনোতে মই অলপ দেন খাবলগীয়া হৈছিলে। এই ছাগলী দুজনী অলপ সৰু হৈ আছিলে, চেউৰী হৈ আছিলে। আৰু মোক মানুহ ঘৰে ক'লে যে ছাগলী দুজনী গাভিনী হৈ আছে, এনেকৈ বুলি কৈ পিনি মোৰ পৰা দাম লৈছিলে 5,000 টকা। এই দুজনী ছাগলী 5,000 টকা লৈছিলে। আৰু বৰ্তমান সিহঁতি পোৱালি দিলে। আৰু এইজনী ছাগলীয়ে এইটো চাওক, এইটো ডেৰ মাহ ওচৰা-ওচৰি হৈছে, এইটো পোৱালি দি আছে। এইটো মতা পোৱালি হয় আৰু লোকেলৰ কচ। ৰাজাক নোৱানোতে ইহঁতৰ কচ হৈ গৈছিলে। আৰু মই মানে সেই ছাগলী দুজনী প্ৰথম আনোতে মেলি থৈছিলোঁ। মোবাইলটো নাখাবি, ভিডিঅ' এটা বনাইছিল। কি হ'ল চাওক, সি মোক গাৰ ওপৰত উঠি ল'লে, চাওক দুষ্ট। চাওঁ জেংটা নতৰা চাওঁ। আৰু এই ছাগলীজনী পোৱালি দিছিলে, এই ছাগলীজনীয়ে এই ৰাজাৰ লগত কচ দিয়াইছিলোঁ, মানে বিটেলৰ লগত কচ হৈছিলে। কিন্তু তেতিয়া এই পোৱালিটো মৰি থাকিলে,
এই পোৱালিটো যিটো পোৱালি দিছিলে পোৱালিটো দুৰ্বল আছিলে অলপ মৰি থাকিলে পোৱালিটো আৰু এতিয়ালৈকে বৰ্তমান হিতত অহা নাই হিতত আহিলে এইজনী ছাগলীকো এই ৰাজাৰ লগতে ক্ৰছ দিয়া দিব লাগিব ইয়াৰ দাম আছিলে 15.5 তাই 14 আৰু এই দুজনী ছাগলী হৈছিলে 5,000 টকা আৰু আছে এইফালে এইজনী ছাগলী আৰু এইজনী ছাগলী চাওক এইজনী এই ছাগলীজনী মাকজনী হয় আৰু এই ছাগলীজনীয়ে পোৱালি দিলে এবাৰ পোৱালি দিলে দুবাৰ পোৱালি দিলে মই আনিব পৰা প্ৰথমবাৰ পোৱালি এটা দিছিলে ই সেইফালে চৰি আছে মই দেখুৱামগৈ আপোনালোকক প্ৰথমবাৰ পোৱালি মাইকী পোৱালি এজনী দিছিলে মাইকী পোৱালিজনী থাকিলে আৰু নেক্সট এই পোৱালি দিছিলে লোকেলৰ লগতে ক্ৰছ আছিলে লোকেল লগত ক্ৰছ দিওঁতে এই পোৱালি দিছিলে দুটা পোৱালি মাইকী পোৱালি দুজনী দিছিলে আৰু দুইজনী মাইকী পোৱালি মৰি থাকিলে এতিয়া মৰি থাকিলে এই দুইজনী পোৱালি মানে দুটা পোৱালি দিছিলে দুটা পোৱালি মৰি থাকিলে আৰু এই ছাগলীজনী দেখিছে এই ছাগলীজনীয়ে আমাৰ বিটেলৰ লগত ক্ৰছ আছিলে আৰু প্ৰথম দি আহিছিলোঁ ক্ৰছ এইজনী ছাগলী এইজনী চিঞৰি আছিলে প্ৰথম এবাৰ পোৱালি দিলে আৰু এইটো পোৱালি দিলে চাওক এইজনী মাইকী পোৱালি এইজনী 1 মাহ 10 দিনমান হৈছে 10 দিন এমাহ পাৰ হৈ গ'ল আৰু মুঠতে এইটো বিটেলৰ ক্ৰছ হয় চাওক এইফালে চৰি আছে ধুনীয়াকৈ আৰু মাইকী পোৱালি এজনী দিলে কিন্তু এই পোৱালিটো আৰু সেই পোৱালিটো চালে এই পোৱালিটো বহুত ডাঙৰ হ'ল বিটেলৰ ক্ৰছ হয় এই পোৱালিটো বহুত ডাঙৰ আমাৰ লোকেল পোৱালিটো একদম সৰু হৈ আছে বৰ্তমান তাইতো ইয়াতকৈ বহুত ডাঙৰ হয় আৰু সি একদম সৰু হৈ আছে কিন্তু ই আকৌ বহুত ধুনীয়া এই ওখও হ'ল আৰু শকতো হ'ল আৰু এজনী আছে দেখুৱাইছোঁ এইফালে চাওঁ এইজনী ছাগলী মই 3,000 টকা দি কিনি আনিছিলোঁ আৰু বৰ্তমান এইজনী গাভিনী হৈ আছে এই ৰাজাৰ লগত ক্ৰছ দি থোৱা আছে বিটেলৰ লগত ক্ৰছ আৰু এই ছাগলীজনী মই 3,000 দি কিনি আনিছিলোঁ মালিকৰ ওপৰত কেইবাৰ পোৱালি দিলে নাজানো সিহঁতি এবাৰ পোৱালি দিলে বুলি কৈছে এইজনী চাওক ধুনীয়াকৈ চৰি আছে আৰু এনেকেই বৰ্তমান মোৰ ফাৰ্মত ছাগলীবিলাক আছে আৰু ছাগলীৰ সংখ্যা কিমান আছে গম পাইছে 10টা আছে বৰ্তমান মাইকী আছে 8জনী মতা আছে 2টা আৰু 8জনী মাইকী ছাগলীৰ ভিতৰত 3জনী মাইকী ছাগলী ক্ৰছ দি থোৱা আছে আৰু 5জনী 1 2 3 4 5জনী ছাগলী ক্ৰছ দিয়া হোৱা নাই আৰু এতিয়া হিতত আহিলে ৰাজাৰ লগত ক্ৰছ দিয়া দিব লাগিব আৰু এইজনী ইফালে থাকিলে এজনী ছাগলী এইজনী মাইকী ছাগলী আৰু এই ছাগলীজনী বয়সটো এবছৰ নাই হোৱা 10 মাহ 11 মাহ এনেকুৱা ভিতৰত চলি আছে আৰু এই ছাগলী ক'লা ছাগলী দেখিছে এই প্ৰায় 5 মাহ হৈছে চাগে ইমানটোৱে হ'ব আৰু এই দুটা দেখিছে আৰু এই ৰাজা বয়স আপোনালোকে কিমান বুলি ভাবিছে ৰাজা বয়সো বেছি হোৱা নাই ইয়াৰ বয়স বৰ্তমান হৈছে এতিয়া 1 বছৰ পাৰ হৈ গৈছে 1 বছৰত এইটো চাওক কিমান ডাঙৰ হৈছে ছাগলীটো বডি ৱেট 35 কেজি 30-35ৰ ভিতৰতো হ'বই ইয়াৰ ৱেটটো আৰু এনেকেই আছে চাওক ছাগলীবিলাক আপোনালোকে দেখা পালে ভিডিঅ'টো প্ৰতিজনী ছাগলীত কিমান টকা খৰচ হৈছিলে এজনী ছাগলী আনোতে কিমান খৰচ হৈছিলে প্ৰতিটো ক'লোৱে মই দেখুৱাই দিলোঁ এজনীকৈ ছাগলীকে আৰু ছাগলী মোৰ 7জনী কিনা হৈছিলে 7জনী ছাগলীত কিমান খৰচ হ'ল মই ক'লোৱে আৰু নেক্সট ভিডিঅ'ত আপোনালোকক মই দেখুৱাম যে মোৰ ছাগলী ফাৰ্মৰ ঘৰটো কেনেকুৱা কিমান টকাত বনালোঁ আৰু এখন সৰুকৈ ছাগলী ফাৰ্ম যদি আৰম্ভ কৰিবলৈ হয় কিমান টকাত আপোনালোকে আৰম্ভ কৰিব পাৰিব আপোনালোকক মই দেখুৱাম আৰু ছাগলীবিলাক মোৰ ভেকচিন কৰা আছে আৰু ছাগলী যিহেতু আজিকালি ভেকচিন কৰিব লাগে আৰু ভেকচিন কৰা আছে মই ভেকচিন নিজে অৰ্ডাৰ দি আনো আৰু নিজে ভেকচিন মাৰি দিওঁ আৰু মই বা বেলেগ ফাৰ্মাৰ এজনৰ লগত কথা বতৰা পাতি লওঁ যিহেতু অকণমান গুৰু এজন লাগিব আৰু তেনেকৈ ময়ো এজনৰ লগত কথা পাতোঁ তেওঁ মোক কৈ দিয়ে কোনটো টাইমত কোন ভেকচিন মাৰিব লাগিব আৰু তেনেকৈ মই ছাগলী ফাৰ্মখন আৰম্ভ কৰি আছোঁ আজি বৰ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব